প্ৰথমতে আমি দেউৰী জনগোষ্ঠী মানে দেউৰী সংগ্ৰাম কমিটিয়ে প্ৰস্তাৱিত বড়োলেণ্ডৰ কাৰণে বহুত দিনৰ পৰা জড়িত হৈ আছোঁ NDA-BP প্ৰগ্ৰেছিভৰ লগত আৰু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ লগতো বিভিন্নবাৰ আলোচনাত বহিছোঁ এই ক্ষেত্ৰত আমি অতি শীঘ্ৰে এই প্ৰস্তাৱিত বড়োলেণ্ড সংকুচিত চদিয়ালৈকে এই বড়োলেণ্ড হোৱাটো আমি বিচাৰিছোঁ আৰু অতি শীঘ্ৰে এই বড়োলেণ্ড গঠন কৰিব লাগে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো উদ্যোগ গ্ৰহণ কৰিব লাগে আৰু এই প্ৰস্তাৱিত বড়োলেণ্ডত যিখিনি জাতি জনগোষ্ঠী আছে এই জনগোষ্ঠীৰ সকলোৰে সম অধিকাৰ থকাটো আমি বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ দেউৰী জনগোষ্ঠী ইয়াৰ অংশীদাৰ হিচাপে দেউৰী জনগোষ্ঠীটো উন্নয়নৰ ক্ষেত্ৰত প্ৰগতিৰ ক্ষেত্ৰত প্ৰস্তাৱিত বড়োলেণ্ডত আমি আমাৰ দাবীটো আমাৰ যিটো প্ৰাপ্য আমি ইয়াত পাম বুলি আশা কৰিছোঁ গতিকে খুব সোনকালে বড়োলেণ্ডটো গঠন কৰিলে খুব সম্ভৱ আমাৰ সাংবিধানিক যিটো অধিকাৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক যিটো অধিকাৰ সেইটো আমি পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ গতিকে অতি শীঘ্ৰে বড়োলেণ্ড হোৱাটো আমি বিচাৰিছোঁ আৰু NDA-Bৰ যিটো সমস্যা আৰু বড়োলেণ্ডৰ যিটো সমস্যা এই সমস্যাটো অতি শীঘ্ৰে সমাধান হ'ব লাগে এইটো ডিভাইড এণ্ড ৰুল পলিচি এইটোতো ব্ৰিটিছসকলেও কৰিছিলে যে খুব কম দিনৰ ভিতৰতে বড়োলেণ্ড চুক্তিটো হ'ব এই কথাটো সকলোৱে গম পায় চেণ্ট্ৰেলো খুব সম্ভৱ ইয়াত তৃতীয় শক্তি জড়িত হৈ থাকিব পাৰে তাৰ কাৰণে বিভাজন কৰি বড়ো শক্তিটো অলপ নিহকটীয়া কৰিব বিচাৰিছে কিন্তু এইটো নহয় যে এই যিমানেই বিভাজন নকৰক কিয় বড়ো সমস্যাটো সমাধান হ'ব ইয়াত শান্তি প্ৰতিষ্ঠা হ'ব আৰু বড়োলেণ্ড গঠন মই এতিয়া এটা ছাজেষ্ট কৰিব বিচাৰিছোঁ যে যিহেতুকে এতিয়া আপোনাৰ কাশ্মীৰ আৰু লাডাখ ইউনিয়ন টেৰিটৰী ইতিমধ্যে ডিক্লাৰেশ্যন হৈ গৈছে এই ক্ষেত্ৰত এজন MP-য়ে যদি লাডাখক ইউনিয়ন টেৰিটৰী গঠন কৰি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আমাৰ হাজাৰজন বীৰ শ্বহীদৰ তেজৰ বিনিময়ত আজি বড়োৱে একত্ৰিত হৈ কিনে কিয় বড়োলেণ্ড গঠন কৰিব নোৱাৰে গতিকে এইটো হ'ব নিশ্চয় গতিকে অনুধাৱন কৰিব আৰু সকলোৱে একগোট হৈ কিনি বড়োলেণ্ডৰ কাৰণে আগবাঢ়ি আহিব মই এইটো কামনা কৰিছোঁ আৰু আগবাঢ়ি আহক সকলোৱে একেমুখে বড়োলেণ্ডৰ ডিমাণ্ডটো অতি তীব্ৰতৰ কৰি তোলক আৰু এইকেইদিনৰ ভিতৰতে গঠন কৰাত সহায় কৰক